একেলগে যোৱা মন্দিৰত কামাখ্যা মন্দিৰ যোৱা গেট এইখনে গৈ আছো কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰত যাওঁতে ই এটা মন্দিৰ পায়, এইটো মন্দিৰৰ নাম বা কি আছে। টেক্সিবিলাক পায়, এইবিলাক ৰখি আছে গাড়ী, তাতে গাড়ীৰে ওপৰত যাব পাৰে। ভাড়াটো কিমান লয় মই ইমান নাজানো। আগতে গৈছিলোঁ, বহুত দিন আগতে গৈছিলোঁ, 20 টকা লৈছিলে এজনৰ। আজি গৈ আছোঁ আমি দুজনে, ৰূপম আৰু মই। তো দেখাই আছোঁ আগলৈকে। আজি কামাখ্যা মন্দিৰ আহিছোঁ। কামাখ্যা মন্দিৰ বহুত দিন আহিলে, কিন্তু ভিডিঅ' এনেকৈ বনোৱা হোৱা নাই। আৰু যিটো নতুন ৰাস্তা বনাইছে পাহাৰেদি, সেইটো ৰাস্তাটো আজিলৈকে যোৱা নাই। সেইটো কাৰণে ভাবিছোঁ আজি চানডে পাইছোঁ সময়, আজি এপাক ঘূৰি আহোঁ। আজি ব্লগটো মানে এটা স্পেচিয়েল এটা হ'ব নহয় ব্লগটো, কিন্তু তথাপিও এটা বনাব চেষ্টা কৰিছোঁ আৰু। অ'কে হা, প্ৰথমবাৰ আহিছা তুমি, কেনেকুৱা লাগছে আহি? অনুভৱ বহুত ভাল, মানে ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, খুব মনোমোহা সৌন্দৰ্য, ভাল লাগিছে আহি। আৰু এটাই অলপ তলৰ পাহাৰত অলপ কষ্ট হয়, কিন্তু খোজকাঢ়ি আহিলে কষ্ট হয়। কিন্তু অম্বুবাচী মেলাত আহিছোঁ, অলপ তললৈ নামি আহিছোঁ। গৰম দিনততো গৰম, এতিয়াতো গৰমে চলি আছে ন। তেতিয়া অম্বুবাচী মেলাত আহিবি না। এইবাৰ অম্বুবাচী মেলা ভিডিঅ' এটা মই দিছোঁ আপলোড অলৰেডি। অম্বুবাচী মেলাত তলৰ পৰা উঠি আহিছোঁ একদম মন্দিৰলৈকে, ভাগৰ অলপো নালাগে। দুখ ভাগৰ ভৰিৰ বিষ কেতিয়াও অনুভৱ নহয় অম্বুবাচী মেলাত আহিলে। কিন্তু এনেকৈ আহিলে হ'ব পাৰে, এইটো মই নাজানো, আহি পোৱা নাই। কিন্তু অম্বুবাচী মেলাত মই আজি ধৰ 2 বছৰ আহিলোঁ ন, 2 বছৰতে কোনোদিন অসুবিধা এটা পোৱা নাই। এইফালে গাইজ, এইফালে আছে আমাৰ মালিগাঁও যিটো ৰাস্তা, ইয়াৰ পৰা দেখা পায়। এইটো মালিগাঁও পল্টন বজাৰ ৰাস্তা হয় গাইজ। এইটো ৰাস্তাৰ বিষয়ে ইমান এটা মই নাজানো। এইটো যিটো ৰাস্তা দেখিছে ন, এইটো একদম তলৰ মালিগাঁৱৰ পৰা একদম ইফালে কামাখ্যা মন্দিৰ ওপৰলৈকে গৈছে ৰাস্তাটো। এইটো ৰাস্তাটোৰ বিশেষত্ব কিবা এটা আছে, মই ইমান এটা নাজানো। তো কোনোবাই জানে যদি কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। যিবিলাকে নতুন চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। তো আগলৈকে গৈ থাকোঁ, দেখাই আছোঁ পৰিৱেশ। আৰু বলক দেখাই আছোঁ, বলক। হ'ল মা বান দুৰ্গা মন্দিৰৰ এই তলেদি ইফালেদি ৰাস্তা এটা আছে। ৰাস্তাটো দেখাই দিছোঁ, ইফালেদি একদম তললৈকে যাব পাৰি। আৰু কামাখ্যা মন্দিৰৰ ডাঙৰ পইণ্ট হ'ল এইটো মোৰ পইণ্ট, টাৰ্ণিং পইণ্ট। এইটো হেভি টাৰ্ণিং পইণ্ট অলপ। ইয়াতে আমাৰ গাড়ী ৰখা আছে, এখন গাড়ী। এইটো টাৰ্ণিং পইণ্টটো হ'ল হেভি টাৰ্ণিং পইণ্ট, বৰ ৰিক্সি হয়। ইয়াতে গাড়ী দুৰ্ঘটনা হ'ব পাৰে, সাৱধানে চলাব লাগে। তো বলক দেখাই আছোঁ আগলৈকে। দাদাৰ দোকান আছে, এইখন দাদাৰ দোকান দেখা দিছোঁ। ইয়াতে আপোনালোকে আহিলে ধূপ চাকি ল'ব পাৰিব। তো এতিয়া ভিতৰত গৈ আছোঁ, ভিতৰৰ পৰিৱেশ দেখাই আছোঁ। তো বলক গৈ থাকোঁ।
ফাইনেলি গাইজ আহি পালোঁ আমি কামাখ্যা মন্দিৰৰ যিটো নতুন ৰাস্তা সেই ৰাস্তাটোত আহি পালোঁ এইফালে চাওক এই নতুন ৰাস্তাটো ইফালে গৈছে আৰু ইফালৰ পৰা আমি আহিছোঁ এইফালে ভিউ চাওক ভিউ চাওক না কি মজা ভিউ ভিউটো চালে আপোনালোকে আৰু আমি গৈ আছোঁ এইফালেদি এই তলত দেখাই আছোঁ মই এই যে ৰাস্তাটো দেখিছে এইফালে সেই ৰাস্তাটো সিফালেদি যাম সিফালেদি গৈ ডাইৰেক্ট মালিগাঁও ওলাব পাৰি মালিগাঁও সিফালেদি মালিগাঁও থানা ওলাব পাৰি সিফালেদি আমি যাম গৈ আছোঁ আৰু দেখাই আছোঁ আপোনালোকক আগত ভিউ এটা আছে ধুনীয়া ব্ৰহ্মপুত্ৰ নদীটো দেখা পায় ব'লা গৈ থাকোঁ আগলৈ তো ফাইনেলি গাইজ এটা ভাল ভিউ পইণ্টত আহি পাইছোঁহি চাব নেকি আপোনালোকে এক্সাইটেড হ'ব আপুনি চাই আগতে দেখাইছোঁ বহুত ভিডিঅ'ত দেখা পাইছে আপোনালোকে কিন্তু আজিও তথাপিও মই দেখাব খুজিছোঁ আপোনালোকক কিন্তু চাই লওক क्या नजारा है এইখন শৰাইঘাট ব্ৰিজ আৰু এইফালে আছে আমাৰ এই ব্ৰিজখন যে নতুনকৈ বনাই আছে এইফালে দেখা পায় পিলাৰটো এইটো পিলাৰ চাওক পৰিৱেশ চাওক ফাইনেলি গাইজ আহি পালোঁ আমি কাছমাৰী ঘাট আৰু কাছমাৰী ঘাটৰ পৰা আজি ভিডিঅ'টো এণ্ড কৰিছোঁ যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব যিবিলাক নতুন চাই আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো টিল দেন টাটা বাই বাই